डॉक्टर साहब, मुझे बवासीर है पर ऑपरेशन से डरता हूँ। बवासीर एक आम समस्या है। इसके लिए वैद्य ऋषि का अर्शकल्प एक सेफ और क्लिनिकली टेस्टेड आयुर्वेदिक फॉर्मूला है। A few moments later. Good morning, welcome back to my new vlog. So guys, ৰাতিপুৱা মজা আছে উঠিলো, ভালকে ব্ৰাছ কৰিলো, ব্ৰাছ কৰি এতিয়া চাহ খাই আছো মজা। সো আপোনালোকক মই ভিউ দেখুৱাই আছো। আমাৰ এইফালে চোৱা কি হৈছে। ইয়াৰ ঘৰৰ ভিতৰত পুৰা পানী সোমাই গ'লে। ৰাতি ঠিকছে বৰষুণ দিলে চাগে দেই। ৰাতি শুই থাকোঁতে গমেই নাপালে, বহুত বেছি শুই গ'লো কি। এইফালে চোৱা পুৰা ইয়াত ঘৰ বনাই আছোঁ। ঘৰৰ এইফালে ইয়াত তাত চেনকে বুলি ইয়াতে ইটা আছে। এইফালে চোৱা ঘৰৰ ৰাতি বহুত বেছি বৰষুণ দিলে, তো ইয়াতে পুৰা এই পানী হৈ গৈছে। এইফালে চোৱা ইয়াত তো এইফালে আমাৰ বাইচুকৰ এইফালে পুখুৰী খান্দোৱা বহুত ডাঙৰ পুখুৰী আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। এইয়া এইফালে চোৱা চ' ইয়াতে ধুনীয়াকৈ ঢালাই কৰি দিয়া হৈছে, মজা আছে। এতিয়া উখুৰাব লাগিব, তো মিস্ত্ৰী আহিলে উখুৰাব, কাম কৰিব। তাৰপিছত এইফালে মোৰ বাচনটিখন ইয়াত আছে, চ' বেয়া হৈ গ'ল, বনাব লাগে বাচনটিখন মোৰ। তো এইফালে মই এইফালে দি এতিয়া ধুনীয়াকৈ যাওঁ। এইফালে পথাৰ, আমাৰ খেতিৰ পথাৰ শস্য দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। চ' লাইক তো আহিলোঁ ৰাস্তা আমাৰ এইফালে দি আমাৰ ঘৰত যাব লাগে। চ' গাইজ মই আহি পালোঁ ৰাস্তাত। এতিয়া মজা আছে। এতিয়া কাপোৰটো চেঞ্জ কৰি ল'লোঁ মই, স্পৰ্টিংটো বগা স্পৰ্টিং পিন্ধি আছিলোঁ। ৰাতিপুৱা শুই উঠি বগা স্পৰ্টিং পিন্ধি থাকিবলৈ খুব বেছি ভাল লাগে। আৰু এইফালে দেখি চোৱা এইফালে মোৰ ভাইটি মুনিমক লৈ যাম, পথাৰৰ ভিউ আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' গাইজ তো আমাৰ গাঁৱৰ পৰিৱেশটো, আমাৰ গাঁৱৰ ৰাইজৰ পুখুৰী। চ' এইফালে চোৱা মজা, কি ধুনীয়া মজা ভিউ লাগে। এইফালে দি আমাৰ ঘৰৰ ৰাস্তা, এইফালে দি এনেকৈ যাব লাগে। চ' মই এনেকৈ এইফালে দি গৈ ধুনীয়াকৈ আপোনালোকক মই পথাৰৰ ভিউ দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰা শেষলৈকে চাই দিব। ইয়াত আছে পুখুৰীত মজা আছে, পুনি হৈ আছে। পুনি এইটো পুখুৰীৰ ওপৰত যে এইটো পানীৰ ওপৰত হৈ থাকে, পুনি বুলি কৈ আমাৰ ফালে। আৰু আপোনালোকে কি বুলি কয়? চ' গাইজ কমেণ্ট কৰি জনাই দিব। গাইজ ফাইনেলি আমি পাই গ'লোঁ সি পথাৰ। এইফালে দেখিবলৈ পাইছে ভিউ। অ' মাই গড, তো আপোনালোকক মজা আছে। মই ভিউ দেখুৱাম। এইফালে মোৰ ভাইটিক লৈ আনিছোঁ, চাইকেল চলাই আছে। চাইকেলত আহি গৈছোঁ আমি পথাৰত ভিউ চাবলৈ। তো গাইজ ভিডিঅ'টো স্কিপ নকৰিব দেই, স্কিপ নকৰাকৈ চাব দেই, মজা লাগিব। চ' ধামাকা মজা ভিউ দেখুৱাম আপোনাক। তো গাইজ চোৱা ফাইনেলি আমি লাহে পাইছোঁ। আৰু এইখন নামঘৰ হৈছে আমাৰ সনাতন সংঘৰ নামঘৰ। তো এইফালে চোৱা মজা ভিউ লাহে আমি পাইছোঁহি। আৰু মাজত চাই দেখুৱাই আছোঁ মাজৰ পৰা। চ' ভিডিঅ'টো চাই থাকিব দেই।
পথাৰ আহি পাই গ'লো মজা আছে চ' ইফালে চোৱা মজা আছে ইয়াতে এয়া কঠীয়া লগাই দিছে এয়া কঠীয়া কি মজা চ' ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কমেণ্ট এটা কৰি দিব লাগে আৰু চ' চোৱা মজা লাগিছে মাই গড ৰাতিপুৱা আহি গ'লো ভিউ চাবলৈ পথাৰৰ তো গাইছ চোৱা ধুনীয়াকৈ ইয়াতে ধান লগাই দিছে ইমান ধুনীয়া ইমান ডাঙৰ পথাৰ চ' গাইছ আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব